ৰাতিপুৱা এটা ভিডিঅ' দিয়া হৈছিলে আৰু সেই ভিডিঅ'ত gt&pgtৰ যি টেট ৰুটিনৰ প্ৰাৰ্থী আছে তেওঁলোকে আচলতে যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সেই টেষ্ট তেওঁলোকে একেধৰণৰ পৰীক্ষা এটা দিব বিচৰা নাই আৰু যিহেতু তেওঁলোকে অলৰেডি টেট উত্তীৰ্ণ হৈ আছে হাইস্কুল আৰু PGT টেট সেইকাৰণে তেওঁলোকে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে লেখ আবেদন দিছিলে আৰু সেই লেখ আবেদনৰ ভিত্তিত মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে শিক্ষা বিভাগক শপতনামা দাখিল কৰাৰ কাৰণে এমাহৰ ভিতৰত শপতনামা দাখিল কৰিব দিছিলে আৰু সেই সংক্ৰান্ত এই বিষয়টোৰ ওপৰত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যে সাংবাদিকসকলৰ আগত তেওঁ মন্তব্য প্ৰকাশ কৰিছে যিটো বৰ্তমান আবেদন কৰিছে তেওঁলোকে যে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আৰু সেই আবেদন কৰাৰ পিছত তেওঁলোকে তেওঁলোকৰ উত্তৰখিনি ৰাখিব মাননীয় উচ্চ ন্যায়ালয়ৰ ওচৰত তেওঁলোকে যিখিনি তেওঁলোকৰ তথ্য সেই তথ্যখিনি তেওঁলোকে দিব আৰু মাননীয় উচ্চ ন্যায়ালয়ে যি সিদ্ধান্ত ল'ব বা যি ৰায়দান দিব আৰু সেই ৰায়দান মতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা মতে যি ৰায়দান দিব সেই ৰায়দান মতে তেওঁলোকৰ আগৰ কামখিনি আগৰ প্ৰচিডিউৰখিনি আগবাঢ়াই নিব বুলি কৈছে। আজি আচলতে কি কৈছে তেওঁ আমি অকণমান শুনিবলৈ চেষ্টা কৰোঁ আহক। আমি আমাৰ কথাখিনি উচ্চ ন্যায়ালয়ত আমি কম, কিন্তু ঘটনাটো হ'ল যে টেটটো হাইস্কুল হায়াৰ ছেকেণ্ডেৰী বা মাধ্যমিক ক্ষেত্ৰত টেটটো বাধ্যতামূলক নহয়। টেটটো বাধ্যতামূলক হয় প্ৰাইমেৰী, তাৰমানে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীতহে টেটটো বাধ্যতামূলক। NCTৰ গাইডলাইনো সেইটোৱে আছে, কিন্তু অসমত টেট হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো পতা হৈছিল। এইটো যিহেতু ৰাইট টু এডুকেশ্যন এক্টে কভাৰ নকৰে, NCTৰ গাইডলাইনত আমি মাধ্যমিক শিক্ষাৰ কাৰণে টেট পাতিব লাগিব বুলি কোনো কথা নাই, গতিকে চৰকাৰে সিদ্ধান্ত লৈছে এতিয়াৰ পৰা টেট নহয়, আমাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব। গতিকে তেওঁলোকে যি আবেদন জনাইছে, আবেদন আমি পাইছোঁ, আমি আমাৰ উত্তৰখিনি মহামান্য আদালতত আমি দাখিল কৰিম, মহামান্য আদালতে যি ৰায় দিয়ে সেইমতে আমি আগবাঢ়িম।